মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি এই সন্দৰ্ভত আপুনি কি কয় যে যিহেতু অসম আৰক্ষী শীৰ্ষ বিষয়াই এটা কথা কৈছে যে যিকেইজন ONGC হেৰি কৰিছিল অপহৰণ কৰিছিল তাৰ এজন আপোনালোকৰ জিম্মাতে মন জিলাত আছে বুলি কৈছে, এইটো সঁচা নেকি? এইটো বিষয়ত আমি কোৱাটো এতিয়া এইটো খুব প্ৰিমেচিয়ৰ হৈ আছে। আৰ্লি ষ্টেজত আমি এইবিলাক কথা ক'বলৈ ইচ্ছা আমি এবাৰ কৈছোৱেই। আৰু যেতিয়া নেকি আৰ্মি গোটেই বস্তুটো গোটেই বিষয়টো অন্য প্ৰকাৰে লৈ গৈছে, সেইকাৰণে আৰ্মি বা এতিয়া কোনো সাংবাদিকে যদি আমাক সুধিব তাৰ আগতে আমাক সোধাৰ আগতে আৰ্মি সুধিব লাগে। আৰ্মি এটা কথা সুধিব লাগে, আৰ্মি কিয় যাবলৈ দিয়া নাই, কিয় তালৈ যাবলৈ দিয়া নাই, আৰু অসমৰ সাংবাদিক বন্ধুসকলে কিয় অসম মন জিলাত গৈ নাগালেণ্ডৰ মন জিলাত গৈ একেবাৰে থলৰ পৰা একেবাৰে জেগাৰ পৰা কিয় সংবাদ বুটলা নাই। যদি আৰ্মিয়ে যদি মানে দিয়া নাই যাবলৈ, তেতিয়াহ'লেতো আৰ্মিৰ বিৰুদ্ধে ক'ব লাগে, কিয় আমাক দিব লাগে। সংবাদ জগতৰ স্বাধীনতা আছে, যিকোনো সংবাদ বুটলিবৰ কাৰণে যিকোনো ঠাইলৈ যাব পৰা অধিকাৰ আছে সাংবাদিকসকলৰ। আজিকালি কোৱা নাই, কিন্তু এই কথাবিলাক আমি এইকাৰণে নকওঁ, আমি এইকাৰণে কোৱা নাই যিহেতু আৰ্মিৰ লগতেতো সাংবাদিকসকল আছে, সাংবাদিকসকলে আৰ্মিকে বাৰ্তা দিছে আৰু গোটেই বিষয়বিলাক একেবাৰে আৰ্মিৰ লগত থাকি আমাৰ সাংবাদিক বন্ধুসকলে যিসকলে বিভিন্ন ভাষাৰে আমাক মানে ক'বলৈ বিচাৰিছে বা বিভিন্ন শব্দ ব্যৱহাৰ কৰি যিবিলাক শব্দ ব্যৱহাৰ নকৰিলেও হয় তেনেকুৱাবিলাক কৰি আছে। আৰু এই গোটেই বিষয়বিলাক যদি চালি যাইছে আমি কৈছো, সেইকাৰণে কিবা সুধিব লাগে, আৰ্মি সুধিব লাগে। আৰু কিবা যদি আমাৰ অসমৰ সাংবাদিকসকলে প্ৰকৃত সংবাদ মানে বিচাৰে, তেতিয়াহ'লে মন জিলালৈ গৈ গাঁওবাসী সোধক ক'ত আছে, কোন আছে, কাৰ লগত আছে। এই বিষয়ত আমি এতিয়া মাত নামাতো। আৰু এটা কথা ক'ত আছে এইটো আমাৰ দায়িত্ব নাই। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, শেহতীয়াকৈ আপোনালোকে কুইপৰ দুগৰাকী বিষয়াক আপোনালোকে অপহৰণ কৰিছিল, তাৰপাছত ONGC 3গৰাকী কৰ্মচাৰী বা ইঞ্জিনিয়াৰ অপহৰণ কৰা হৈছিল। এই সমগ্ৰ বিষয়টোৱে অসমৰ জনসাধাৰণৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিয় বাৰে বাৰে অসমীয়া লোকসকলক লক্ষ্য কৰি লোৱা হৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? আমি অসমীয়া বুলি অনা নাই ন, আমি ONGC কৰ্মচাৰী হিচাপে আমাৰ সদস্যসকলে আনিছিলে। আৰু যেতিয়া আনিছিলে, অনাৰ পিছত যেতিয়া আমি অসমীয়া বুলি গম পাইছো, আমি অসমীয়া এজন থলগিৰিক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আমাৰ সৈনিকসকলে জানেতো। যিসকলে গৈছিলে, যিসকলে দুজন মানে ইতিমধ্যে ওলাই গৈছে, সেইসকলে কৈছেতো আলফাই আমাক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাই। আমি মাৰিবলৈ জনা আমাৰ এটা কৌশল আছে, এই জনগণে বুজাৰ প্ৰয়োজন আছে। আৰু এইটো গোটেই বিষয়টো ঘোলা কৰিছে ভাৰতীয় সেনাবাহিনী, লগতে ONGC মানে ঘোলা কৰিছে। এতিয়া ৰেছপন্সিবল ONGC লওক, এতিয়া গোটেই বিষয়টো ONGC আৰু সেনাবাহিনীয়ে লওক। আমি বাৰে কুইপৰ দুজন বিষয়া আনিছো, আমাৰ ল'ৰাই নেখাই সিহঁতক খুৱাইছিলে, কোনো বেয়া ব্যৱহাৰ কৰা নাই। আমি আনিছিলো কুইপৰ কৰ্মচাৰী হিচাপে আহিছো, থলগিৰি মানে অসমীয়া হিচাপে অনা নাই। আৰু যেতিয়া আমি গম পাইছো থলগিৰি অসমীয়াৰ কাৰণে আমি সিহঁতক থলগিৰি মানুহে এজন থলগিৰি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, আমাৰ এই সদস্যসকলে বা বিষয়াসকলে নেতাসকলে সম্পূৰ্ণভাৱে জানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমাৰ যিমান থকা সময়তো আমাৰ থকা সময়ত আমি ONGC কৰ্মচাৰী হিচাপে আনিছো। ONGCৰ লগত আমাৰ 160 বছৰীয়া অসমৰ মানুহৰ হিচাপ দিবলৈ আছে, 60 বছৰৰ পৰা লুণ্ঠন কৰা হিচাপ দিবলৈ আছে। আজি এই কথাবিলাক সোধা নাই। আজি ONGCয়ে কৈছে যে আমাৰ অসম ৰত্ন কৈছে। কিহৰ অসম ৰত্ন? 60 বছৰে আমাৰ লুণ্ঠন কৰি আজি ONGCয়ে অসমৰ মানুহক জনাইছে নেকি কিমান লুণ্ঠন কৰিলে, কিমান অসমৰ মানুহ দিলে? এইবিলাক হিচাপ লাগিবতো। আজি কোনোবাই নুসুধিলে আমি সুধিম। আৰু সেইকাৰণে আমি এই বিষয়াকেইজন আনিছিলো। অনাৰ পিছত মানে ইহঁতক আমি যেতিয়া থলগিৰি মানুহ হিচাপে আমি গম পালো যে ONGC বিষয়া হলো থলগিৰি মানুহ, আৰু থলগিৰি মানুহৰ কাৰণে আমি একেবাৰে ডিউ ৰেচপেক্ট আমাৰ সদস্যসকলে দি আহিছিলে। সদস্যসকলে হওক বা বিষয়াসকলে হওক বা নেতাসকলে দি আহিছিলে। কথাত সিহঁতে ভাৰতীয়সকলে অপকৌশল লগাই বা ইহঁতক বধ কৰিবলৈ বিচাৰিছিলে, বধ কৰি আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছিলে। এই সংবাদবিলাক কিয় কৰিছে সেনাবাহিনীক সুধিব লাগে। প্ৰথমটো সেনাবাহিনীক গুলী চলাইছে, গুলী চলোৱাৰ পিছত কি ঘটনা হৈছে নিজে সাংবাদিকসকলে যাব লাগে। সাংবাদিকসকলক কিয় যাবলৈ দিয়া নাই? গাঁওবিলাকত যাওক, অকল আমাৰ সাংবাদিকবিলাক এটা ড্ৰয়িং ৰুমত বহি এটা জেগাত বহি সাংবাদিক
সংবাদ বুটলিব নোৱাৰে আৰু এইটো বস্তুনিষ্ঠ সংবাদ হ'ব নোৱাৰে কেতিয়াও আৰু এইটো সাংবাদিকতাৰ প্ৰচেছ নহয় সাংবাদিক সদায় ফ্ৰণ্টত যাব লাগে কিয় ভাৰতীয় সৈনিকসকলে যাব দিয়া নাই লগত লৈ কিয় যোৱা নাই সঁচা তথ্য আনিবৰ কাৰণে কিয় দিয়া নাই নিশ্চয় কিবা এটা আছে কিবা এটা অভিবন্ধি আছে আৰু এইটো ক্লিয়াৰ কৰিব লাগিব অসমৰ মানুহে জানিব লাগে অসমৰ মানুহে বিভিন্ন ধৰণৰ কৈছে আমাৰ বিভিন্নজনে বিভিন্নভাৱে মানে আজি এটা থলগিৰি দুজন মানে পাহল আমাৰ সৈনিকক মাৰি পেলাইছে আজি কোনোবাই কিবা কৰিছে কোনো এটা কমেণ্ট নাই এটা কমেণ্ট দি আমাৰ ল'ৰাবিলাকে কি মানে হেৰি কৰিব লাগিছে উদ্দেশ্যভাৱে আহিছে নেকি হাজাৰ হাজাৰ ল'ৰা আজি 40-41 বছৰ হাজাৰ হাজাৰ ল'ৰা মানে পাহল ডেকা গাভৰু আজি কিহৰ কাৰণে মৃত্যু বৰণ কৰিছে কেৱল থলগিৰি আমি আনিছো কি থলগিৰি অনা নাই আমি কুইপ লগতে মানে ONGC কৰ্মচাৰী হিচাপে আনিছো ONGC হওক বা অইল হওক বা কুইপ হওক আৰু এটা কথা এইবিলাকৰ আমি আমাৰ সুধাৰ প্ৰশ্ন আছে সিহঁতৰ লগত সংঘাত আছে যিহেতু নেকি আমাৰ সম্পদ লুকি আছে সংঘাত আছে কাৰণে সিহঁতক আমি লৈ আহিছো আমি মাৰিবৰ কাৰণে বা কাটিবৰ কাৰণে অনা নাই আমাৰ কুৱেশ্যন আছে সিহঁতক নামিলে ONGC আমাক কৰ্তব্য আমাৰ লগত কথা নাপাতে হয়তো থলগিৰি মানুহ থলগিৰি বুলি কৈছে সকলোৱে থলগিৰি এদিন বা অলপ আমাৰ ল'ৰালক কষ্ট কৰিলেতো মানে কোনো এটা ইয়াত অপৰাধ হ'ব নোৱাৰেতো অলপ কষ্ট হৈছে কষ্টটো আমি মানি লৈছো কষ্ট হৈছে আমাৰ ল'ৰাই তাতকৈ ডবল কষ্ট কৰিছে বছৰ এটা মানে ডিকেড মানে 3-4 দশক ধৰি কষ্ট কৰি আছে সেই কষ্টবিলাক কথা চিন্তা কৰিব নাই কোনোবাই ভাবিছে কৰো চাকৰিটো পালে সৰ্বোচ্চ হৈ গ'ল সৰ্বোচ্চ পোৱা নিচিনা ভাবে তাৰ বিৰুদ্ধে বুৰঞ্জী বিষয়ত অলপ জানিব লাগে আজি এই ল'ৰাবিলাকে কিয় আজি এই মানে নিজৰ বাই ভনী ককাই ভাই মা দেউতা এৰি আজি হাবিয়ে জংঘলে কিয় ঘূৰি ফুৰিছে এই প্ৰশ্নটো কেলে নুসুধে এই সংঘাতটো সমাধানৰ কাৰণে কিয় নকয় এইবিলাকতো অট'মেটিক হ'ব সংঘাত সমাধানৰ কাৰণে কিয় উদ্যোগ ল'বলৈ নকয় যে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিব লাগে আলোচনা কৰিলেই এই সংঘাতটো সমাধান হ'ব কিয় মানুহে নকয় কিছুমান পাপত গজা সাংবাদিকে বিভিন্ন ধৰণৰ উদ্ধত মন্তব্য কৰি আছে সেই সাংবাদিকসকল তথাকথিত সাংবাদিকসকলক কৈছো ভাৰতীয় সৈন্যসকলে সোধক এই প্ৰশ্নটো ভাৰতীয় সৈন্য কি হৈছে ক'ত আছে ভাৰতীয় সৈন্যসকলে দিব লাগিব সাংবাদিক বন্ধুসকলক এই সাংবাদিক বন্ধুসকলৰ এই হঠাৎ থাকিব লাগিব কিন্তু হঠাৎ থাকিবলৈ কিয় যাবলৈ দিয়া নাই সাংবাদিক বন্ধু কিন্তু অপহৰণ আপোনালোকে কৰিছিল গতিকে আপোনালোকৰ জানো দায়িত্ব নাই কৰিছোতো আমি কৰিছিলো আছে দায়িত্ব আছে আমি দায়িত্ব সহকাৰে লৈছিলোতো আমাৰ য'ত যেতিয়ালৈকে আমাৰ লগত আছিল আমিতো মৰিছে নেকি না কিবা অসুবিধা হৈছিলে নেকি মৰা নাই না দুজন প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ আছিলে ৰাম কুমাৰ যদিও মানে অনা অসমীয়া আছিল আমিতো সম্পূৰ্ণ সন্মান দিছিলো নেখাই খুৱাইছিলো আমাৰ সংঘাতটো হৈছে এইবিলাক কণ্টেক্সুৱেলত থকা মাল্টিনেশ্যনেল কোম্পানীবিলাকে লুটি লৈ যাব আমি শুই থাকিম আমি সেইটো হ'ব নহয়তো আপোনালোকৰ সহায় কৰিছে অসমীয়া আপোনালোকৰ এই ONGC এই বিষয়াসকলক এই কৰ্মচাৰীসকলক 3জন বিষয়া কৰ্মচাৰীক আপোনালোকে যে অপহৰণ কৰিছিল আপোনালোকৰ মূল দাবী কি আছিল মূল দাবীটো এতিয়া কোৱাৰ প্ৰয়োজন নাইতো এতিয়াতো কি কৰিম কি নকৰিম আমাৰ এটা মহৎ উদ্দেশ্য সদায় থাকিব আলফা মহৎ উদ্দেশ্য সদায় থাকিব মহৎ উদ্দেশ্যৰ কাৰণে আমিতো কৰিছিলো আমাৰ নিজৰ সংগঠনৰ মহৎ উদ্দেশ্যৰ কাৰণে হয়তো কাৰোবাৰ অপচন হ'ব পাৰে আমাৰ মূল যুঁজখন হৈছে ONGCৰ লগত সাধাৰণ জনগণৰ লগত নহয়তো সাধাৰণ যিহেতু ONGC চাকৰি কৰিছে ইহঁতেও অসমক শোষণ কৰিবৰ কাৰণে পাকে পকাই সহায় কৰিছে অসমীয়া হ'লে কি হ'ব অসমীয়া হ'লে কেইটামান অসমীয়া চাকৰি পাইছে আজি 60 বছৰ ONGCয়ে কিমান টকা শুহি ল'লে কিমান লাখ টকা নিলে কোনোবাই সুধিছেনে এই টকা কোনে খালে এই টকা অসমৰ মানুহে পাইছে নাই ন্যায্যতা পাইছে নাই ইয়াৰ ভাগ পাইছে নাই অসমৰ মানুহে কিয় নুসুধে কিয় নুসুধে অইলে আজি ইমান দিন শোষণ কৰি আছে পৰেশ বৰা ডাঙৰীয়া আপোনাৰ পৰা আৰু এটা কথা মই জানিব বিচাৰিছোঁ এনে কথাও এনে অভিযোগো এনে চৰ্চাও হৈছে যে আলফা স্বাধীন আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে সেইকাৰণে বাৰে বাৰে এনেদৰে ONGC বা অইলৰ লোকসকলক অপহৰণৰ লক্ষ্য কৰি লৈছে এয়া সঁচা নেকি যিবিলাকে ওলাইছে এইটো উদ্দেশ্য প্ৰণোদিতভাৱে এইবিলাক ওলাইছে আমাৰ আছে লক্ষ্য উদ্দেশ্য লগতে এই লক্ষ্য সাধন কৰিবৰ কাৰণে এইবিলাক আমাৰ ৰণকৌশল থাকে ৰণকৌশলৰ ওপৰতে ষ্ট্ৰেটেজি ৱাইজ আমি এইবিলাক কাম মানে এইবিলাক অভিযান আৰম্ভ কৰোঁ আমি কৈছোতো আমি আনিছিলো কিহৰ কাৰণে আনিছো আমি ক'লোহেঁতেন
আমি কিহৰ কাৰণে আমি ক'লোহেঁতেন কুইপক পৰৱৰ্তী আমি জনাই দিছো কিহৰ কাৰণে আনিছিলো এইটো কাৰণে আমি জনাই দিছো আৰু সুন্দৰকৈ আমি মানুহকেইজন এৰি দিছো আমিতো কোনো অনিষ্ট কৰা নাছিলো কিন্তু দেখিয়ে যাওঁ আমাৰ ল'ৰাবিলাকো নিজৰ পেটৰ কাৰণে আমাৰ সৈনিকসকলে বা বিষয়াসকলে নিজৰ পেটৰ কাৰণে কোৱা নাইতো নিজৰ মানে ঐশ্বৰ্য মানে বিভূতিৰ মানে গৰিবৰ কাৰণে বা নিজৰ লালসা পূৰণ কৰিবৰ কাৰণে অনা নাইতো সংগঠনৰ স্বাৰ্থৰ খাতিৰত যিটো সংগঠন নেকি এটা বুৰঞ্জী প্ৰসিদ্ধ এটা বিষয়ৰ ওপৰত 40টা বছৰ সংগ্ৰাম কৰি আছে ই অপৰাধ হ'ব নোৱাৰে কেতিয়াও কোনোবাই ক'ব পাৰে ইমোচনেলি আমাৰ ব্লেকমেইল কৰিব পাৰে আমাৰ কিমান মানে পাহল দেখা এটা পৰিয়ালে এটা সন্তান বিসৰ্জন দি আহিছে সেইবিলাকৰ বিষয়ে চিন্তা কৰিব নোৱাৰে আমাৰ এতিয়া হেৰিয়ৰ ভূটানত 26 জনকৈ বিষয়া আজি ভাৰতীয় সেনা বাহিনীয়ে একেবাৰে আজিলৈকে কোনো সন্ধান নিদিলে নিয়োগ কৰি ৰাখিছে এই কথাবিলাক আমাৰ সাংবাদিক যিসকলে সাংবাদিক আজি এই কথাবিলাক ক'ব নোৱাৰে কিয় এইবিলাক কি মানৱতাৰ লংঘন হোৱা নাই এইবিলাক ক'ব নোৱাৰে 5টাকৈ 6টাকৈ কা আন্দোলন ফুল কমলীয়া ল'ৰা গুলিয়াই মাৰিলে তাত ক'ব নোৱাৰে সেইটো মানৱতা লংঘন হৈছে বুলি সেইবিলাকৰ য'ত নেকি ৰাষ্ট্ৰপক্ষ থাকে তাৰ সেই বিৰুদ্ধে অলপো যাব নোৱাৰে মাত মাতিব নোৱাৰে কেলৈ মাত মাতিব নোৱাৰে যিকেইজন পুলিচে আজি গুলিয়াই মাৰিলে কিয় মাত মাৰিব সাংবাদিক বন্ধুৱে কেৱল মাত্ৰ আলফাক যে আলফাই অসমীয়া মানুহৰ মানে যেনেকুৱা যি কথা ক'লেও আলফাই শুনিব এই ধৰণে ভাবিছে আৰু সাংবাদিক বন্ধুসকলে ভাবিব লাগেতো যিসকল সাংবাদিক মই আজি আপোনাক এই কথা এটা কৈ আপুনি এই কথাটো সম্পূৰ্ণ উঠাব লাগিব ইয়াত কাটচিট নকৰিব যিকেইজন সাংবাদিক লগতে ফটুৱা কেইজনমান মানে ভাবে কোনোবা APW কোনোবা এজন মানে ব্যক্তিয়ে বিভিন্ন ধৰণৰ গালাগালিজ কৰিছে সেইজন ব্যক্তি আৰু এজন সাংবাদিক মানে এংকৰ কৰিব ভাওনা বচন দি এংকৰ কৰিব কোনোদিন সাংবাদিকতাৰ কাৰণে যিবিলাক তথ্য আনিব লাগে যিবিলাক সংবাদ পৰিৱেশন যিবিলাক ৰিক্স হৈ আনিব লাগে সংবাদ বুটলি আনিব লাগে তেনেকুৱা নকৰি কেৱল মাত্ৰ এটা একেবাৰে AC ৰুমত থাকি মানে ভাওনাৰ বচন বুলি কেনেকৈ লুণ্ঠন কৰিলে আমি নাজানো সেইজন সাংবাদিকে প্ৰথম এটা উত্তেজিত কিছুমান বক্তব্য দিছে সেইজন সাংবাদিকে কৈছে যে নিষেধ কৰিব লাগে আলফাক যিয়ে নিছে তাকে নিষেধ কৰিব লাগে যিটো সংগঠন 40 বছৰ 41 বছৰ 42 বছৰ সংগ্ৰাম কৰি আছে তাক নিষেধ কৰিব পাৰে হাজাৰকে কিমানবাৰ 10-12টাৰ মানে ডাঙৰ অপাৰেশ্যন দিও শেষ কৰিব পৰা নাই লাখ ইণ্ডিয়ান আৰ্মি মেলি দিও শেষ কৰিব পৰা নাই তাৰ কথা দিব পাৰে সেইজন ব্যক্তিক মই কৈছো আপোনালোকৰ সাংবাদিক হলেও আপোনালোকে বেয়া নাপাব সেই সাংবাদিকজনৰ নাম কৈছো সেই নাম নোপোৱাকে সকলোৱে জানিব যিজন সাংবাদিকে NRCৰ নামত টকা লুটাৰ মানে কোনো ধৰণৰ মানে লজ্জাবোধ নকৰি কেৱল মাত্ৰ বিজ্ঞাপনৰ নামতে 100 কোটি টকাৰ আত্মসাৎ কৰিছে যিজন মানে সাংবাদিকে হাইৱে গছ পুলি ৰোৱাৰ নামত বৃক্ষ ৰোপণৰ নামত 100 টকা পুলিটো 500 টকাৰ বিদ দিছে তেনেকুৱা এজন সাংবাদিকৰ কথা আমি শুনিবলৈ আছে নেকি এইজন সাংবাদিক কোন হয় এইজন সাংবাদিক আমি হৰাই দিছো এই তথাকথিত সাংবাদিকতা কৰি আছে আৰু ভৱিষ্যতে যে এনেকুৱা কথা কয় সেইজনক আমি একদম ৰাইজৰ আদালতে আনিম 100 কোটি NRC ৰাইজৰ কোটি টকাৰ NRCৰ মানে কি কয় প্ৰজেক্টটো যিটো লৈছিলে তাৰ ৰাইজৰ হাজাৰ কোটি কৰ কাটাল দি এই NRC প্ৰস্তুত কৰিছিলে সেই NRC টকাৰ সেইজন 100 কোটি টকাৰ খোৱাৰ প্ৰমাণ আছে বিজ্ঞাপনৰ নামত গছ পুলি ৰোৱাৰ নামত হাইৱেত গছ পুলি ৰোৱাৰ নামত কোটি টকা লুণ্ঠন কৰা এইজন সাংবাদিকো হয় ভাওনাৰ বচন মাতি আমাক ধমক দিব লাগিছে আৰু এজন আছে এই APW মানে নামত মানে এটা সাধাৰণ পৰিয়ালৰ এটা মানে 75 লাখ টকাৰ আত্মসাৎ কৰি কেৱল মাত্ৰ সুপ্ৰিম কোৰ্ট সকলো সমাধান বোলে অসমৰ জটিল সমস্যা সমাধান অকল সুপ্ৰিম কোৰ্টত গ'লেই বোলে সকলো বিষয় সমাধান হ'বকৈ এটা সহজ হল এটা পৰিয়ালৰ পৰা 75 লাখ টকা উলিয়াই লৈ দিল্লী 2টাকৈ হোটেল গুৱাহাটীত এটাকৈ এখন হোটেল দিল্লীত 2খন হোটেল আৰু এটা জিম মানে চলাই আছে ব্যৱসায় চলাই আছে এই টকা ক'ৰ পালে এইবিলাক জনগণে নুশুনে আৰু সেইবিলাকে আকৌ আমাক আলফাক মানে আলফা এইবিলাক কৰিব লাগিছে তেনেকুৱা সাংবাদিকতাৰ কথা আৰু কোন সাংবাদিক আজি অসমে এইকাৰণে কোনজন সাংবাদিক কিমান সাংবাদিক আহিছে 2-এজন সেইসকলক আমি সন্মান জনাওঁ যিসকলে মন জিলালে আহি আৰ্মিৰ লগত সোমাইছে বা কথা পাতিছে সেইসকলক আমি সন্মান দিওঁ যি হবে তাকেই ড্ৰয়িং ৰুমত থাকি চিঞৰ বাখৰ লগাই আছে সেইবিলাকৰ কথা আমি ভক্ষেপ নকৰোঁ আমি ভয়ো নকৰোঁ আৰু এতিয়া স্পষ্টকৈ কৈ দিছোঁ পৰেশ বৰুৱা ডাঙৰীয়া আপুনি এটা কথা কৈছে যে NRC প্ৰসংগটো আপুনি কৈছে দেখা পোৱা যায় যে NRC প্ৰসংগত বা
অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত আপুনি সদায় নিমাতে থাকে আপুনি এই বিষয়টো অসমৰ এটা জ্বলন্ত সমস্যা এই বিষয়টোক লৈ আপুনি কিয় মাত নামাতে আপোনাৰ কিয় দৃষ্টিভংগী স্পষ্ট মতামত নাই আমি মাত নামাত নহয় আমি মাত বিদেশী সমস্যাৰ ক্ষেত্ৰত আমি কৈছো আমি কিমানবাৰ আপুনি পঢ়িছে নাই বাতৰি কাকত পঢ়িছে নাই নাজানো আমাৰ বক্তব্যবিলাক পঢ়িছে নাই এই যে বিদেশী সমস্যাটো কেৱল মাত্ৰ এইটো সংযুক্ত মুক্তি বাহিনীৰ যিটো লক্ষ্য উদ্দেশ্য সাধন কৰিব পাৰিলেহে ইয়াৰ সমাধানৰ সূত্ৰটো আছে মই হাজাৰবাৰ চিঞৰি কৈ আছো পলিটিকেল পাৱাৰ লাগিব উইদাউট পলিটিকেল পাৱাৰ ইউ কেনট সলভ দ্যাট এ বিগ problem. It is the long pending problem for the Assamese people. It is not easy to solve only for say something some word to the people. কথাটো বুজি পাইছে পলিটিকেল পাৱাৰ লাগিব ৰাজনীতি মানে আপুনি যদি ক্ষমতা হাতলৈ আনিব নোৱাৰে তেতিয়াহ'লে এইটো অসম্ভৱ কথা আমি বুজি পাওঁ এই বিদেশী সমস্যাটো কেনেকুৱা সমস্যা এইটো খুব জটিল সমস্যা এনেকুৱা এটা কমপ্লেক্স এটা চিটুৱেশ্যন কমপ্লেক্স এটা বিষয় মানে এই বিষয়টোক যদি আপুনি এই ধৰণে তুলুৱাকৈ যদি মোক প্ৰশ্নটো কৰে কেতিয়াও এইটো মই টুপিয়াত প্ৰশ্ন বুলি মই নাভাবোঁ সেইকাৰণে আপোনাক কৈছোঁ এইটো হৈছে ৰাজনৈতিক ক্ষমতা লাগিব ৰাজনৈতিক ক্ষমতা অবিহনে যিটো ক্ষমতা সাৰ্বভৌম এটা পাৱাৰ থাকিব লাগিব পলিটিকেল পাৱাৰ থাকিব লাগিব আপুনি বিদেশী ছটাতকৈ কলৈ পঠাম কলৈ নপঠাম এই চিন্তা এই ক্ষমতাটো লাগিব সাৰ্বভৌম ক্ষমতা নাথাকিলে আপুনি কেনেকৈ খেদিব ভাৰতীয়সকলে খেদিব দিব নেকি বাংলাদেশী নিদিয়ে এই কথাটো বাৰে বাৰে আমি চিঞৰি আছো যে আমি প্ৰেক্টিকেলি কথাবিলাক চিন্তা কৰি কৈছো এইটো মাত মতাটো ডাঙৰ কথা নহয় হাজাৰবাৰ মাত মাতি আছো পৰেশ বৰা ডাঙৰীয়া আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমগ্ৰ বিশ্বতে কৰোণাৰ প্ৰকোপ সমগ্ৰ ভাৰতবৰ্ষত অসমত কৰোণাৰ এটা ভয়াৱহ সংক্ৰমণ হৈছে আলফাৰ শিবিৰতো বা আলফাৰ কৰোণাৰ এনেকুৱা সংক্ৰমণৰ প্ৰভাৱত পৰিছে নেকি আমি কৰোণা বিষয়ে আগেই কৈছো মানে কৰোণা ভাইৰাছ এনেকুৱা ধৰণৰ মানে মহামাৰী আগতে বহুবাৰ আহি গৈছে পৃথিৱীৰ বুকুত বহুবাৰ পৃথিৱীৰ বুকুত আহি ইয়াত মানে এটা তাণ্ডৱ চলাই গৈছে কিন্তু প্ৰতিবাৰে মানুহে মানৱ জাতিয়ে কিছু শিক্ষা লৈ আহিছে আৰু কিছুমানে সেই শিক্ষাবিলাক সময়ত প্ৰয়োজন আহিব বুলি তাকে সময়ে সময়ে প্ৰয়োগ কৰি আহিছে বিভিন্ন দেশত তেনেকৈ প্ৰয়োগ কৰি আহিছে ফাৰ ইষ্ট কাণ্ট্ৰিবিলাকত আজি যেতিয়া কৰোণা ভাইৰাছৰ কথা কৈছে আপুনি ফাৰ ইষ্ট কাণ্ট্ৰিবিলাকত কিয় কৰোণা কিছু হ'লেও তাত মানে নিয়ন্ত্ৰণত ৰাখিব পাৰিছে ইয়াৰ কাৰণ হ'ল সেই অঞ্চলৰ মানুহবিলাক সেইবিলাক দেশৰ মানুহবিলাক হৈছে সিহঁতে জানে সমাজ এখনত গতি থাকিবলৈ সমাজৰ যেতিয়া দুৰ্দশা আহিলে ৰাষ্ট্ৰ পৰিষদ যিবিলাক নিয়ম যিবিলাক নেকি একেবাৰে ৰাষ্ট্ৰ বুলি ক'লে মানে ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত যিসকল মানে ৰাজনৈতিক নেতা থাকে বা ৰাষ্ট্ৰ পৰিচালনা কৰে সেইসকল খুব নিকা বৃত্তিৰ মানুহ ৰাষ্ট্ৰৰ কথা ৰাষ্ট্ৰৰ জনগণৰ কথা চিন্তা কৰে সেইসকলে যিবিলাক নীতি নিৰ্দেশনা বান্ধি দিব সেই নীতি নিৰ্দেশনাবিলাক সেই ৰাষ্ট্ৰবিলাকে সুন্দৰভাৱে মানি চলে আৰু য'ত মানি চলিছে তাতেই সেই ৰাষ্ট্ৰবিলাকে এই যিবিলাক দেখে এই নীতি নিয়ম মানি চলা নাই উগ্ৰ কোনো নিয়ম সমাজত শৃংখলা নাই ৰাষ্ট্ৰৰ মানে যিসকলে পৰিচালনা কৰিছে সেই পৰিচালনা কৰা নেতাসকলেও ৰাষ্ট্ৰ পৰিচালনা কৰাৰ যিটো দায়িত্ব থাকিব লাগে সেই দায়িত্বটো নহয় কেৱল মাত্ৰ ইহঁতক লাগে ৰাজনৈতিক ক্ষমতা লাগে কৰি থকা ৰাষ্ট্ৰৰ নেতাসকলে যদি এই মহামাৰীৰ ওপৰত যিটো কাম কৰিব লাগিছিলে যি সময়ত যিটো কাম কৰিব নোৱাৰাৰ কাৰণে আজি এইটো ভুগিছে ইয়াৰ উদাহৰণ হৈছে ভাৰতবৰ্ষ আমি আগতেও কৈছো ভাৰতবৰ্ষৰ এই নেতা ৰাষ্ট্ৰ পৰিচালনাৰ লগত যিবিলাক নেতা জড়িত হৈ আছে সেইসকলৰ ভুলৰ কাৰণেতো আজি হৈছে এই একেই বেমাৰ পৃথিৱীৰ বিভিন্ন জেগাত ফাৰ ইষ্টত কেনেকে কণ্ট্ৰল কৰে ভিয়েটনামে কেনেকে কণ্ট্ৰল কৰে চীনে কেনেকে কোৰিয়াই কেনেকে জাপানে কেনেকে কণ্ট্ৰল কৰিব পাৰিছে বা অন্যান্য দেশবিলাকে ইভেন থাইলেণ্ডে কেনেকে কণ্ট্ৰল কৰে কিয় ভাৰতবৰ্ষত ইমান হ'ব পাৰিছে কোনোবাই ক'ব পাৰে যে ভাৰতবৰ্ষত বহু কোটি জনতা আছে অন্য দেশত নাই কোটি জনতা সেইসকল দেশত কোনো ভাৰতবৰ্ষতকৈ অধিক মানে জনবসতি থকা মানুহে যে ৰাষ্ট্ৰই যে এইবিলাক পৰিচালনা কৰিব পাৰিছে কিয় নোৱাৰে ভাৰতবৰ্ষৰ দুৰ্বলতা আছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ নেতাসকলে জনগণৰ প্ৰতি দায়বদ্ধ নাই জনগণ মৰিলেও মৰি যাওক কেৱল মাত্ৰ শাসন এইটো শাসনৰ খকুৱা হয় ৰাষ্ট্ৰ নেতাসকল আজি এইটো পৰিস্থিতি হৈছে আৰু এনেকৈ হ'লে এনেকুৱা ধৰণৰ বেমাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে
এইটো এটা আজি জল পত্ৰত ওলাই পৰিছে কিয় এনেকুৱা আছে ভয়ংকৰ এদিনতে পৃথিৱীৰ ভিতৰতে 3 লাখ কিমান একেদিনাখনি ৰিপৰ্ট হৈছে কোনোদৰে আমেৰিকাতো হোৱা নাছিলে আমেৰিকা 2 লাখ কিমান হৈছিলেগে ইয়াতে 3 লাখ কিমান কিয় হ'বলৈ পাইছে ডিউ টু দ্য নেগলিজেন্সি অফ দ্য গভৰ্ণমেণ্ট হয়নে কথাখিনি এইখিনিতো আপোনাৰ জনা কথাটো আছে এইকাৰণে কৰোনাটো মানুহে নিয়ম মানি চলিলে আৰু ইয়াত ৰাষ্ট্ৰপক্ষই যদি সঠিকভাৱে মানে যিবিলাক ল'বলৈ উপাত্ত আছে যিবিলাক পদ্ধতি আছে সেই পদ্ধতিয়ে যদি মানে পদ্ধতিবিলাক প্ৰয়োগ কৰি পৰে তেতিয়াহ'লে মানুহ কৰোনাত প্ৰতিষ্ঠিত হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰেতো আমি নিশ্চয়কৈ দেখিছো বিভিন্ন প্ৰান্তত নিশ্চয়কৈ দেখিছো এইটো আৰু এই কৰিব কিন্তু নিয়ম নীতি আমাৰ মানুহ অসমতো জন উশৃংখল চবটো উশৃংখলটো নিয়ম নীতি মানে কোনো ৰাষ্ট্ৰপক্ষ পোৱা নাই আন এক প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিছো সেয়া হৈছে আলফাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছিল জীৱন মৰাণ শেহতীয়াকৈ জীৱন মৰাণে সংগঠনটোৰ পৰা অব্যাহতি লৈছে স্বাস্থ্যগত কাৰণত এই সন্দৰ্ভত আলফা স্বাধীন নিজৰ স্থিতি স্পষ্ট কৰিছে আপুনি এই প্ৰসংগটোত আৰু কিবা ক'ব নেকি জীৱন মৰাণৰ সংগঠনৰ আমি আমাৰ দলীয়ভাৱে আমি ইয়াত এই প্ৰসংগত আমি আমাৰ বক্তব্য আগবঢ়ালো আৰু ইয়াত এই প্ৰসংগটোৰ ওপৰত আমি আৰু বিশেষ ক'ব নোৱাৰো বা একো ক'বলৈ মই বিচৰা নাই কেৱল মাত্ৰ তেখেত যেতিয়া তেখেতক অব্যাহতি দি আছে আৰু বাকী জীৱনটো যেন তেখেতে সুখে শান্তিয়ে ঘৰত বসবাস কৰিব পাৰে বা দীৰ্ঘায়ু হওক তাৰে কামনা কৰিছো ৰিতুল শইকীয়া প্ৰসংগটো ONGC যিজন কৰ্মচাৰী আছিল এই প্ৰসংগটো পুনৰ আপোনাৰ পৰা খুব চমুকৈ এটা কথা জানিব বিচাৰিছোঁ সেইটো হৈছে আপুনি এটা কথা ক'লে যে ৰিতুল শইকীয়াক অসমীয়া বুলি নহয় ONGCৰ এজন কৰ্মচাৰী হিচাপে আপোনালোকে আনিছিলে কিন্তু দেখা পোৱা গৈছে যে ৰিতুল শইকীয়াক অপহৰণ কৰাৰ পাছত আমি পূৰ্বতে আপোনাক কৈছোঁ অসমৰ জনসাধাৰণে বাৰে বাৰে অসমীয়া কিছু লোকক এনেদৰে আলফা স্বাধীনে লক্ষ্য কৰি লোৱাত কথাটোত বৰ সহজভাৱে লোৱা নাই এই কথা প্ৰসংগ ৰিতুল শইকীয়া যিহেতু আৰক্ষীয়ে কৈছে আলফা স্বাধীনৰ ওচৰত আছে বা তেনেধৰণৰ বিভিন্ন ধৰণৰ মতামত আহিছে পৰিয়ালটো তেওঁলোকৰ সন্তানক লৈ পিনি যথেষ্ট শংকিত এক অনিশ্চিত ভৱিষ্যতৰ মাজত তেওঁলোকে সময়বিলাক অতিবাহিত কৰিছে আপুনি এই প্ৰসংগটোত ৰিতুল শইকীয়া প্ৰসংগটোত স্পষ্টভাৱে আৰু কিবা ক'ব নেকি স্পষ্টভাৱে আমি আগেই কৰিছো আমি প্ৰথমে যিটো বক্তব্য আমাৰ ফালৰ পৰা আমাৰ প্ৰচাৰ বিভাগৰ পৰা দিয়া হৈছিলে আৰু সেই কথাটো বিভিন্ন ধৰণে বিভিন্নভাৱে তাকে মানে এটা মানে বিপথে নিবৰ কাৰণে চেষ্টা কৰিছিলে এতিয়াও কৰি আছে আৰু সেইকাৰণেই কৈছো আমাৰ সময়ৰ আমাৰ জিমাত থকালৈকে তেখেত এটা এজেণ্ট সুৰক্ষিত আছিলে তাৰ পৰৱৰ্তীটো আমি ল'ব নোৱাৰোতো তাৰ পৰৱৰ্তী আমি কলৈ গ'ল কি হৈছে আমি সেই কথাটো আমি ক'ব নোৱাৰো আৰু এই বিষয়ে যদি বাৰে বাৰে আপোনালোকে আকৌ আপুনি বাৰে বাৰে নেতাকে সুধিছে এই কথাটো মই এইকাৰণে কৈছো যে সাংবাদিক বন্ধুসকলৰ সম্পূৰ্ণ অধিকাৰ আছে যে ভাৰতীয় সেনা বাহিনীক লগত জেগা য'ত এতিয়া অপাৰেশ্যন চলি আছে সাংবাদিকক যাব দিব লাগে সাংবাদিকে তেখেতসকলৰ লগত গৈ সৰজমিন কৰি ইয়াতে কি হৈছে কি নহয় ডে টু ডে প্ৰতিনিয়ত অসমৰ মানুহক দিব পৰা তেনেকুৱা সাংবাদিক বন্ধুসকলে কিয় ব্যৱস্থা নকৰে বাৰে বাৰে আমাক সুধিছে কেলে আমি এবাৰ দিছোতো আমি এবাৰ দিছো এক কথা আমি কৈছো যে যেতিয়া তেখেতসকলক অনা হৈছে ONGC কৰ্মচাৰী হিচাপে যেতিয়া প্ৰথম অৱস্থা যেতিয়া আনিলো যে এইকেইজন আমাৰ অসমৰে মানুহ হ'ল তেতিয়া আমি আমাৰ ডিউ ৰেচপেক্টটো এজন থলগিৰি ব্যক্তিয়ে আমাৰ সৈনিকে এজন থলগিৰি ব্যক্তিক কেনেকৈ সন্মান জনাব লাগে আমি এইটো পুৰা সম্পূৰ্ণ সন্মান জনাই কেনেকৈ শুশ্ৰূষা কৰিব লাগে আমি আমাৰ সদস্যসকলে কৰিছিলে আৰু এইটো আগতেও কৰিছিলে আৰু ভৱিষ্যতেও কৰিব তেনেকুৱা যদি হয় ভৱিষ্যতেও কৰিব কথাটো হ'ল আমাৰ হৈছে যুঁজখন মানে থলগিৰি মানুহৰ লগত আমাৰ যুঁজখন হৈছে ONGC লগত আমাৰ যুঁজ আমি ONGC কি ক'ব লাগে 60 বছৰীয়া ইহঁতে যিটো লুণ্ঠন কৰিলে সেই লুণ্ঠনৰ হিচাপ দিব লাগিব অসমৰ মানুহক আজি কেলে নুসুধে আজি অসমত যোগ্য ব্যক্তি নাই নেকি CND অসমৰ হ'ব নোৱাৰে নেকি আজি হওক বা অইলৰ CNDটো কোন হয় কোনোবা মিশ্ৰ কোনোবা গুপ্তা কোনোবা পুৰী কোনোবা চুৰি কোনোবা আমুক শিখ এইবিলাকে হ'ব পাৰিনে অসমৰ যোগ্য ব্যক্তি নাই এইবিলাক কথা কেলে নুসুধে এইবিলাকো সুধিব লাগে না এইবিলাকো কথা সুধিব লাগে তেতিয়াহে সদুত্তৰটো পাব লাগিব আমি সুধিলো এতিনি আমি ক'লো এতিনি এইটো হ'ব লাগিব চাকৰি ইয়াতে চাকৰি বিষয়টো এনেকুৱা এয়া হ'ব লাগিব আমি বহুত দিলো এতিনি
JPCC গোটেই বস্তুটো ঘোলা কৰি পেলালে। ঘোলা কৰাৰ পিছত আমাক আৰু সেই প্ৰশ্নবিলাক এতিয়া আপোনালোকে সুধিলে নাপাব নহয়, আমাক কেনেকে পাব এতিয়া সুধিলে? এতিয়া ক'ত আছে ক'ত নাই এইটো আৰ্মি ওচৰলৈ মই বাৰে বাৰে কৈছো, আকৌ আপোনালোকে যিবিলাক প্ৰশ্ন কৰি আছে ভাৰতীয়সকলে ভাৰতীয় আৰ্মি ওচৰলৈ যাওক আৰু গৈ অকলে সুধিলে নহ'ব, মানে সন্মুখত গৈ আপোনালোকে হেৰি কওক, মানে সংবাদ বুটৰক। এইটোৱে হৈছে সাংবাদিকৰ ধৰ্ম। নিৰ্ভীক হ'ব লাগিব, সাহসী হ'ব লাগিব আৰু নিজৰ অধিকাৰৰ কাৰণে সংবাদ বুটলিবৰ কাৰণে যিখিনি অধিকাৰ দিছে গণতন্ত্ৰত, আপোনালোকে গণতন্ত্ৰত বিশ্বাসী, আমিও অলপ অলপ পঢ়ো জানো, সেইকাৰণে কৈছো গণতন্ত্ৰত আপোনাৰ পূৰ্ণ অধিকাৰ আছে সংবাদ বুটলিবৰ কাৰণে। যিকোনো পাহাৰে ভৈয়ামে নদীয়ে মানে সাগৰে বা মহাসাগৰে আপোনালোকে যোৱাৰ অধিকাৰ আছে, তাকতো বাধা দিয়াৰ অধিকাৰ নাইতো বুটলিবৰ কাৰণে। এইটো সাংবাদিকসকলৰ এটা অধিকাৰ, এইটো অধিকাৰ মানে গণতন্ত্ৰত। এই গণতন্ত্ৰ আপোনাৰ অধিকাৰটো আপোনালোকে বিচাৰিব পৰা নাই, মন জিলালৈ যাব পৰা নাই, আপোনালোকতো বিদেশলৈ যাব পৰা নাই, হাজাৰ হাজাৰ মাইল দূৰলৈ যাবলৈ কোৱা নাই সংবাদ বিচাৰিবৰ কাৰণে। কৈছো কেৱল মাত্ৰ মন জিলালৈ গৈ আপোনালোকে তাতে ষ্টেচন কৰি লওক, ডেইলি আপোনালোকে খবৰ পঠাই থাকক অসমৰ মানুহৰ কাৰণে। ইমানে কৰিলেতো আমাকো আপোনালোকে দোষাৰোপ কৰিব নোৱাৰে না, কাকো দোষা নিজে কৰিব, আপোনালোকে দি থাকক কি পাইছে কি নাই পোৱা। আমাক সুধিলে আমি কিয় দিম? আমিতো ঘোলা কৰা নাই, সেইটো আমি ঘোলা কৰা নাই। ঘোলা কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ঘোলা কৰিছে, ONGC ঘোলা কৰিছে। ধন্যবাদ পৰেশ বৰা। নিশ্চয় কথাখিনি বুজি পাইছে। ধন্যবাদ। মুকলি দীপশিখা এণ্টাৰপ্ৰাইজ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ইলেক্ট্ৰনিক বাহনৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াত ই-ৰিক্সা, ই-স্কুটি বিক্ৰী আৰু ছাৰ্ভিচিং কৰা হয়। যোগাযোগ কৰক 9854749847 আৰু 6900457226। ফাইনেন্স ফেচিলিটি এভেইলেবল। ৰত্ন সম্ভাৰ, বিখ্যাত জ্যোতি ৰত্ন ভৃগুমণি। ইয়াত কম্পিউটাৰৰ দ্বাৰা কুষ্টি বিচাৰ, হস্তৰেখা বিচাৰ কৰা হয়। গ্ৰহদোষ আৰু যিকোনো সমস্যা সমাধানৰ বাবে যোগাযোগ কৰক ৰত্ন সম্ভাৰ। বিজয়নগৰ বিশাল মেগামাৰ্টৰ বিপৰীতে ফোন নম্বৰ 7099792019।